নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি লাভলীনা বৰগোহাঁইৰ বিষয়ে। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। লাভলীনা বৰগোহাঁইক 1997 চনৰ 2 অক্টোবৰ তাৰিখে অসমৰ গোলাঘাট জিলাত জন্ম হৈছিল। তেওঁৰ পিতৃ তীখেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। তেওঁৰ পিতৃ এজন মধ্যম বৰ্গৰ ব্যৱসায়ী। তেওঁৰ যমজ ভায়েক দুগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিকবক্সিং খেলুৱৈ। লাভলীনা ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এদিন দেউতাকে ঘৰলৈ মিঠাই বান্ধি অনা বাতৰি কাকতখনত বক্সাৰ মহম্মদ আলীৰ বিষয়ে প্ৰকাশিত প্ৰবন্ধ এটা আছিল। এই প্ৰবন্ধটো দেউতাকে লাভলীনাক পঢ়িবলৈ দিয়ে। লাভলীনাই লেখনিটো পঢ়ি মহম্মদ আলীৰ বিষয়ে জানিব পৰাৰ লগতে বক্সিঙৰ প্ৰতি আকৰ্ষিত হ'ল। সেয়াই আছিল লাভলীনাৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা। দেউতাকেও বক্সাৰ হ'বলৈ উৎসাহ দিয়ে। বায়েক দুগৰাকীৰ দৰে লাভলীনায়ো প্ৰথমতে কিক বক্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। সৰুতে হুৱাতাই খেলিবলৈ লোৱা লাভলীনাই এগৰাকী সম্পৰ্কীয় বায়েকৰ প্ৰেৰণাত বক্সিং গ্লোভছ হাতত তুলি লৈছিল। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৰপথাৰৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা অনুশীলনত তেওঁ প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰে আৰু 2012 চনৰ পৰা তেওঁ লাভলীনাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। পিছলৈ ভাৰতীয় মহিলাৰ বক্সিঙৰ মুখ্য প্ৰশিক্ষক শিৱ সিঙে তেওঁক প্ৰশিক্ষণ দিয়ে। 2018 চনৰ AIBA মহিলা বক্সিং বিশ্ব IOS লাভলীনাই প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা 2018 চনৰ AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত। ইয়াত তেওঁ মহিলাৰ 69 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। 2019 চনৰ AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপ 2019 চনত লাভলীনাই দ্বিতীয়বাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ বাবে পোনপটীয়াকৈ নিৰ্বাচিত হয়। তেওঁ 69 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত চীনৰ য়াং লিউৰ হাতত 2-3 ব্যৱধানত পৰাস্ত হয়। 2019 চনত লাভলীনা ইনফিনিটি অপটিমেল সলিউশ্যনছ নামৰ ক্ৰীড়া ব্যৱস্থাপন সংস্থা এটাৰ সৈতে তেওঁৰ ব্যৱসায়িক লেনদেনবিলাক চোৱা চিতা কৰিবৰ বাবে চুক্তিবদ্ধ হয়। 2020 চনৰ এছিয়া আৰু অচেনিয়া অলিম্পিক নিৰ্বাচনত প্ৰতিযোগিতা 2020 চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মভটুনাখন মেলিভাক 5-0 ব্যৱধানত পৰাস্ত কৰি টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিবৰ বাবে যোগ্যতা অৰ্জন কৰে। লগতে তেওঁ অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈৰূপে পৰিগণিত হয়। এই খেলতে তেওঁ চীনৰ গু সংঘৰ হাতত 5-0 পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। টকিঅ' অলিম্পিক 2021 চনত জাপানত অনুষ্ঠিত টকিঅ' অলিম্পিক 2020 গ্ৰীষ্মকালীন অলিম্পিকত লাভলীনাই অংশগ্ৰহণ কৰি অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হিচাপে ইতিহাস ৰচে। 2020 চনৰ মাৰ্চ মাহতেই জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়া এণ্ড ওচেনিয়া বক্সিং অলিম্পিক কোৱালিফিকেশ্যন টুৰ্ণামেণ্টখনত লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মভটুনাখন মেলেইভাক 5-0 ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰাৰ লগে লগেই লাভলীনাৰ টকিঅ' যাত্ৰা নিশ্চিত হৈ পৰিছিল। টকিঅ' অলিম্পিকত বক্সিঙৰ 69 কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰে। এই শাখাত লাভলীনাৰ স্থান বিশ্বক্ৰমত 3। প্ৰি কোৱাৰ্টাৰ ফাইনেল 27 জুলাইত অনুষ্ঠিত অলিম্পিকৰ প্ৰি কোৱাৰ্টাৰত লাভলীনাই জাৰ্মানীৰ প্ৰতিপক্ষ নাদিয়া এপেজক 3-2 ব্যৱধানত পৰাস্ত কৰে। প্ৰথমৰে নৰা নাদিয়াক লাভলীনাৰ তুলনাত আক্ৰমণাত্মক দেখা গৈছিল। লাভলীনাক প্ৰত্যাহ্বান জনাই তেওঁ প্ৰথমটো ছেট নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হয়। পিছৰ 3টা ছেট লাভলীনাই দখল কৰে যদিও শেষৰটো ছেটত পুনৰ নাদিয়াই প্ৰত্যাৱৰ্তন কৰে। অৱশ্যে লাভলীনাই চূড়ান্ত সময়ত বিজয়ী হয়। ইয়াৰ লগে লগে অলিম্পিকত বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ অসমৰ প্ৰথমগৰাকী বক্সাৰ হিচাপে পৰিগণিত হয়। 30 জুলাইত হোৱা 8:48 বজাত কোৱাৰ্টাৰ ফাইনেল মেচ চাইনিজ টাইপেইৰ চেন নিয়েন চীনৰ সৈতে অনুষ্ঠিত হয়। কোৱাৰ্টাৰ ফাইনেল 30 জুলাইত কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চাইনিজ টাইপেইৰ চেন চিয়েন চীনক 4-1 ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰে। ইয়াৰ জৰিয়তে ছেমি ফাইনেলত
প্ৰৱেশ কৰাৰ লগে লগে লাভলিনাই ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। লাভলিনা অলিম্পিকৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ছেমি ফাইনেলৰ বাবে লাভলিনাৰ প্ৰতিদ্বন্দ্বী হয় তুৰস্কৰ খেলুৱৈ। ছেমি ফাইনেল 4 আগষ্টত অনুষ্ঠিত ছেমি ফাইনেলত তুৰস্কৰ বুজেনাছ চাৰমেলেনৰ হাতত লাভলিনা বৰগোহাঁই 5-0 ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত লাভলিনাই ব্ৰঞ্জৰ পদক লাভ কৰিবৰ সক্ষম হয়। তেওঁ হৈছে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি। অলিম্পিক 2024 লাভলিনাই 2024 চনৰ পেৰিছ অলিম্পিকত মহিলাৰ 75 কেজি শাখাত অংশগ্ৰহণ কৰিছিল। নৰৱেৰ বক্সাৰ এছ ছবিষ্টাদক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰৱেশ কৰিবলৈ সক্ষম হয়। কোৱাৰ্টাৰ ফাইনেলত চীনৰ কিউলিৰ হাতত 5-0 ব্যৱধানত পৰাস্ত হৈ পেৰিছ অলিম্পিকৰ যাত্ৰাৰ অন্ত পেলায়। লাভলিনা বৰগোহাঁইৰ বঁটা আৰু সন্মান। অসামৰিক বঁটা অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম সৌৰভ 2021 চনত পাইছিল। ৰাষ্ট্ৰীয় বঁটা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বক্সিঙৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা অৰ্জুন বঁটা। 2021 চনত মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান। পুৰস্কাৰ 2020 চনৰ টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ পৰা 25 লাখ লাভ কৰিছিল। অসম চৰকাৰৰ পৰা 1 কোটি লাভ কৰিছিল। ভাৰত চৰকাৰৰ পৰা 30 লাখ লাভ কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা 3 লাখ লাভ কৰিছিল। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।